নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ আমাৰ কুইক নিউজ আছামিজৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি আপোনালোকক জনাবলৈ কৈ আছোঁ স্নেহবন্ধন ধাৰাবাহিকৰ মালাৰ বিষয়ে। ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা স্নেহবন্ধন ধাৰাবাহিকখনত অভিনয় কৰা মালা চৰিত্ৰটোৰ অভিনেত্ৰীগৰাকী প্ৰকৃততে কোন হয়, তেওঁ ঘৰ ক'ত হয়, তেওঁৰ প্ৰেমিক কোন, এই সকলোখিনি ভিডিঅ'টোৰ মাজেৰে আপোনালোকক আজি জনাবলৈ চেষ্টা কৰিম। মালাৰ প্ৰকৃত নাম হৈছে মণিকাঞ্চন কোঁৱৰ, আৰু মণিকাঞ্চন কোঁৱৰক সকলোৱে ঘৰত মৰমতে মণি বুলি মাতে। মণিকাঞ্চনৰ জন্ম হৈছিল নাহৰকটীয়াত আৰু তেওঁৰ জন্মদিন হৈছে 4 জানুৱাৰী। শিক্ষাগত অৰ্হতাৰ কথা ক'বলৈ হ'লে মণিকাঞ্চনে নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু তেওঁ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিল নামৰূপ BVFCH স্কুলৰ পৰা, আৰু তেওঁ মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা। মালাৰ প্ৰকৃত পৰিচয় আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাই আছোঁ, গতিকে ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। মণিকাঞ্চনৰ ঘৰত আছে তেওঁৰ মাক, দেউতাক, ককায়েক আৰু 2গৰাকী বায়েক। তেওঁৰ মাকৰ নাম হৈছে ৰীণা কোঁৱৰ আৰু দেউতাকৰ নাম হৈছে লক্ষীন্দ্ৰ কোঁৱৰ। মণিকাঞ্চনে অভিনয়ৰ লগতে নৃত্য কৰিও ভাল পায়। তেওঁ সৰুৰ পৰাই বিহু নাচি খুব ভাল পাইছিলে আৰু বিভিন্ন প্ৰতিযোগিতাত তেওঁ বিহু কুঁৱৰী, বিহুৰাণী সন্মান পাবলৈ সক্ষম হৈছিল। DYত সম্প্ৰচাৰিত হৈ থকা বিহুৰাণী 2012 চনত DY বিহুৰাণীত তেওঁ বিহুৰাণী খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল। আপোনালোকৰ বাৰু কাৰোবাৰ DY বিহুৰাণীত যে মণিকাঞ্চনে 2012 চনত বিহুৰাণী খিতাপ অৰ্জন কৰিছিল, এই কথা মনত আছে নেকি? যদি মনত আছে এটা কমেণ্ট কৰি জনাবচোন। আজিলৈ ভিডিঅ'টো আছিলে ইমানখিনিয়ে। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে, গতিকে যিসকলে প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেললৈ আহিছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।